আৰু শামিম আহমেদক ইতিমধ্যে ইয়াত উপস্থিত থকা সকলোখিনি মোৰ সাংবাদিক বন্ধুক গুৱাহাটী ট্ৰেফিক পুলিচ আৰু পুলিচ কমিশ্যনাৰ গুৱাহাটীৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যে 26 তাৰিখে ৰাতিপুৱা আৰ্লি মৰ্ণিং এট এৰাউণ্ড 4:05 মানত মঠঘৰীয়া অঞ্চলত যিখন গেট হস্পিটেল আছে সেই গেট হস্পিটেলৰ ওচৰত এটা ভীষণ ডাঙৰ এটা এক্সিডেণ্ট হৈছিলে। তাত এখন মাৰুতি ডিজায়াৰ ভেহিকেলে চুইফ্ট ভেহিকেল এখনে ৰখি থকা ট্ৰাক এখনক বেক ছাইডৰ পৰা হিট কৰিছে। এই যিটো এক্সিডেণ্ট ইমানেই ভয়ংকৰ আছিল যে সেই তাত থকা 3গৰাকী সহযাত্ৰী, এগৰাকী আছিল ড্ৰাইভাৰৰ কো ছিটৰ ওচৰত ফ্ৰণ্ট ছিটত আৰু দুগৰাকী আছিল ৰেয়াৰ ছিটত বেক ছাইডে। সেই 3গৰাকীৰে ভীষণ বা গুৰুতৰভাৱে আঘাত হয়। যেতিয়া আমাৰ 112 গুৱাহাটীৰ যিটো নুনমাটিৰ ইমাৰ্জেঞ্চি পুলিচ পাৰ্টি যেতিয়া গম পালে, লগালগ তেওঁলোকৰ নিজৰ কামত আগবঢ়াৰ লগে লগে আমাৰ ট্ৰেফিক পুলিচকো খবৰ দিছিল, যিটো আমাৰ ট্ৰেফিক ইমাৰ্জেঞ্চি টিম থাকে নুনমাটিৰ। চ' তেওঁলোক ঘটনাস্থলীত গৈ লোকেল পাব্লিককো মই ধন্যবাদ দিছোঁ এই ক্ষেত্ৰত, যে লোকেল পাব্লিকেও এই ক্ষেত্ৰত সহায় কৰি গোটেই গুৱাহাটীত এই কমিশ্যনাৰেটৰ গোটেইখিনি পুলিচ 3গৰাকী মানুহক তাৰপৰা ৰিকভাৰী কৰি তেওঁলোকৰ ওচৰত থকা চবতকৈ নিয়েৰেষ্ট যিখন হস্পিটেল আছিল গেট হস্পিটেললৈ লৈ যায়। গেট হস্পিটেলৰ যিখন এটেণ্ডিং ডক্টৰ আছিলে তেওঁলোকে প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো কৰি তেওঁলোকক GMCলৈ আমাৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেললৈ ৰেফাৰ্ড কৰি দিয়ে। ইয়াতে এইটো কথা কওঁ, যেতিয়া আমাৰ পুলিচৰ টীম গৈছিল আমি তাত 3গৰাকী ফেটেল এক্সিডেণ্টত আমি ফেটেল ইঞ্জুৰি থকা যুৱতী পাইছিলোঁ। তাত আমি কোনো ড্ৰাইভাৰ ছিটৰ ছিটটো খোলা আছিল কিন্তু আমি কাকো পোৱা নাছিলোঁ। ঘটনাস্থলীৰ পৰা দেখা যায় যে যিজন ড্ৰাইভাৰ বা যোনে চলাইছিল সেই গাড়ীখনৰ ছিটৰ আমাৰ যিটো এয়াৰ বেগ আছে অপেন হৈ আছিলে। চ' 3গৰাকী যুৱতীক আমি GMCলৈ লগালগ প্ৰেৰণ কৰা তাত থকা GMCৰ যি এটেণ্ডিং ডক্টৰ আছিল তেখেতে 2গৰাকীক বড ডেড বুলি ডিক্লেয়াৰ কৰিছিল আৰু এগৰাকী ডুৰিং ট্ৰিটমেণ্টত তেখেতৰ স্বৰ্গগামী হৈছিলে। ত' চাওক, এই গোটেইখিনি বস্তু ট্ৰেফিকৰ আওতাত নাহে একচুৱেলি। সেইটো কাৰণে বেলেগ বিভিন্ন ডিপাৰ্টমেণ্ট আমি গম নাপাওঁ কাৰ গাড়ী কোনে চলাই আছে। এখন ছাপ'জ মোৰ এখন প্ৰাইভেট গাড়ী আছে, মই কিবা এজেঞ্চি দিছোঁ, বেলেগ এজনে লৈ গৈছে, সেই বস্তু ট্ৰেক কৰাত অলপ অসুবিধা আছে। যিবিলাক এজেঞ্চি আছে এজেঞ্চিখিনি এনফ'ৰ্চ কৰাব লাগিব, তেওঁলোকে যাতে পাব্লিক গাড়ী লৈ পেলাই প্ৰফেচনেল কামত ইউজ কৰে। এজেঞ্চিটো চাওক, এজেঞ্চিটো আছিল কিবা একচুৱেলি বন্ধ হৈ গৈছে অলৰেডি, এতিয়া নাই। আগতে তেওঁ এটা অনিৰ্বাণ নে এটা এজেঞ্চি চলাইছিল, কিবা ৰেংলাৰ নে কিবা, কিন্তু এতিয়া বৰ্তমান বন্ধ। যিটো এটা এড্ৰেছ আছে এড্ৰেছটো বহুত 3 বছৰ আগৰ পৰাই নাই। বিলটো 98,000 দিব আছে। ৰোড ছাইড পাৰ্কিং কোনোখানে এলাউড নহয়, গুৱাহাটী বুলিয়ে নহয়, ইভেন ক'তো ৰোড ছাইড পাৰ্কিং এলাউড নহয়। দি ৰুফ টপ পাব যিটো ৰুদ্ৰাক্স মৰৰ 4th ফ্ল'ৰ আছে। চাওক, এতিয়ালৈকে মই তেওঁ সোধ-পোছ কৰে, মই কৈ আছোঁ আপোনাৰ যিটো মই কৰিছোঁ, মই গাড়ীৰ যিটো GPS পৰা কৈ আছোঁ, কাৰণ গাড়ীখন 11টা বজাত আছিলে ভঙাগড়ত, একদম 0 হৈ আছে, তাৰ স্পীড 0, তাৰপাছত তাৰ স্পীডটো বাঢ়িছে 3টা বজাত। চ' সেই সময়খিনিনো ক'ত আছিলে সেইখিনি আমি ইনভেষ্টিগেশ্যন কৰিছিলোঁ। সেই ইনভেষ্টিগেশ্যন কৰি আমি গম পাইছিলোঁ আমি একজেক্টলি নাজানো ক'ত আছিলে। আমি বিভিন্ন জেগাৰ CC কেমেৰা চাই লাষ্টত আমি গৈছিলোঁ এইখন বাৰখনত পাবখনত, তাত আমি ফুটেজটো পাইছোঁ। শামিম আহমেদ আৰু 3জন যুৱতীৰ মাজত সম্পৰ্কটো কি আছে, কি সম্পৰ্ক? চাওক, মই এতিয়া এইটো কথা এইকাৰণে ক'ব নোৱাৰিম, তেওঁক আপোনালোকে দেখিছে 10 মিনিটত অহা নাই, তেওঁক মই সোধ-পোছ কৰিবলৈ চান্সেই পোৱা নাই। গোটেইখিনি কথা মই তেওঁক সোধ-পোছ কৰি তেওঁ কি কয় সেইখিনি জয় আমি জনাব পাৰিম। 20 ছেকেণ্ড একজেক্টলি মই নাজানো, কিন্তু মই কৈছোঁ GPS কানেকশ্যনৰ আমি দেখুৱাইছোঁ হিট হৈছে। মই আপোনাক কৈছোঁ যে নুনমাটি যিটো ইমাৰ্জেঞ্চি 112 ভেহিকেলখন ঘূৰি ফুৰে, তেওঁলোকে প্ৰথম খবৰ পাইছে।
তেওঁলোকে আমাৰ মানুহক জনাইছে ট্ৰেফিকৰ যিটো টিম ট্ৰেফিকৰ মানুহটো আমি গমতে 4:10 মানত গৈ পাইছে 14 ছেকেণ্ড নে 18 ছেকেণ্ডটো মই নাজানো কিন্তু মই কৈছোঁ ইম্পেক্ট টাইম 402 আৰু আমি এক মিনিটত খবৰ পাইছিলোঁ 4:05-4:06 মানত আমাৰ GDNTS আমি খবৰ পোৱা ট্ৰেফিক ব্ৰাঞ্চে খবৰ পোৱা আৰু ইয়াৰ পৰা তালৈ যাবলৈ 10 মিনিট লাগে গতিকে 10-15 মিনিটে 4:10 আমাৰ টিম গৈ পাইছে আৰক্ষীৰ সন্মুখৰে পৰা শামীম আহমেদ নোপোৱা হৈ গ'ল চিচিটিভি ভিজুৱেলছত ধৰা পৰিছে যিহেতু তেওঁ গেট হস্পিটেলতো ভিজুৱেলত পোৱা গৈছিলে কথাটো এনেকুৱা হৈছে যেতিয়া এটা এক্সিডেণ্ট হয় আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে মানুহখিনিৰ জীৱন বচোৱা শামীম আহমেদ কোনো এটা ডাঙৰ ফিগাৰ নহয় যে পুলিচে তেওঁক চিনি পায় সেইখিনি সময়ত মই আকৌ কৈছোঁ লোকেল পাব্লিকেও আমাক সহায় কৰিছিল মই প্ৰথমতে কৈছোঁ সেই শামীমক শামীমে যে ড্ৰাইভিং কৰিছে কিন্তু আমি নাজানিছোঁ আৰু শামীমক যদি পুলিচে পলাবলৈ সুবিধা দিয়াহেঁতেন এদিনৰ পিছত শামীমক কিয় ধৰি নাথাকিছে তো আমি তেওঁ বিভিন্ন ধৰণৰ আমাৰ নিজৰ ওন চ'ৰ্চ বেলেগ মানুহৰ হেল্প বেলেগ আমি এনালাইচিছ কৰি তেওঁক আমি সেইদিনাখন ৰাতিৰ পৰাই 26 তাৰিখৰ ৰাতিৰ পৰাই আমি তেওঁক ট্ৰেক কৰি আছিলোঁ বিভিন্ন জেগাত তেওঁ পলাই আছিল গুৱাহাটীৰ বিভিন্ন অঞ্চলত আমাৰ সৰু সৰু টীমবিলাকে তেওঁক বিচাৰি আছিল তেওঁ গৈ শ্বিলং পাইছিলে শ্বিলঙলৈকে আমি তেওঁ আমাৰ টীম পঠিয়াইছিলোঁ কিন্তু শ্বিলঙৰ পৰা তেওঁ ওলাই আহিলে আৰু তাৰপিছত আমি তেওঁক গম পালোঁ শিৱসাগৰ তেওঁলোকে আমি পালোঁ তাৰ আইডিয়া পালোঁ শিৱসাগৰত আমি তেওঁক বিচাৰোঁ শিৱসাগৰত নাপালোঁ আল্টিমেটলি তেওঁক আমি ডিব্ৰুগড় অঞ্চলত যোৱাকালি এৰাউণ্ড 12 মানত আমি তেওঁক এপ্ৰিহেণ্ড কৰিছোঁ আমি তেওঁক ৰাখিছোঁ আৰু আমি এই ক্ষেত্ৰত ডিব্ৰুগড় পুলিচকো থেংক ইউ দিছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত আমাক বহুত সহায় কৰি দিলে তাৰপিছত তেওঁক ধৰাৰ পিছত আমাৰ টীমটো যোৱা নিশা গৈ তেওঁক আজি লৈ আহিছে ভেৰিফাই কৰিছিলোঁ আমি 3গৰাকী মানুহকে আইডেণ্টিফাই কৰিছিলোঁ এগৰাকী আছিল পূজা চাহা তেওঁৰ ঘৰটো আছিল গোৱালপাৰা আনগৰাকী আছিল আকাংক্ষা শইকীয়া তেওঁৰ ঘৰটো আছিল চাপেখাতি চৰাইদেউত 2গৰাকী আছিল ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত এমপ্লয়ী থাৰ্ড যিগৰাকী হৈছিল তেওঁৰ নামটো আছিলে আৰ্মিনা আহমেদ তেওঁ আছিলে ডাউন টাউন ইউনিভাৰ্চিটিৰ বিটেকৰ এজন ষ্টুডেণ্ট চ' এতিয়া আমি পালোঁ আমাৰ যিখিনি ফৰ্মেলিটিজ থাকে আফটাৰ দি এক্সিডেণ্ট আমি তেওঁলোকৰ ঘৰৰ মানুহ বা যিখিনি এমপ্লয়াৰ আছিল বা বন্ধু বান্ধৱখিনি ডেড বডিখিনি আইডেণ্টিফাই কৰাই আমাৰ যিখিনি এক্সিডেণ্টৰ পিছৰ কাৰ্যক্ৰম থাকে সেইখিনি কৰি ঘৰৰ মানুহখিনিক আমি ডেড বডিকেইটা হেণ্ড অভাৰ কৰি দিছিলোঁ এইটো হৈছিল 26 তাৰিখৰ ৰাতিপুৱাৰ ভাগৰ কথা তাৰপিছত আমি যিখন গাড়ীৰ নম্বৰৰ পৰা আমি গাড়ীখনৰ মালিকক বিচাৰিলোঁ আমি গম পালোঁ মালিকজনৰ নাম হৈছিল পংকজ কুমাৰ দত্ত তেখেত থাকে ধেমাজি তেখেতক যেতিয়া যোগাযোগ কৰা হৈছিল তেখেতে ক'লে তেখেতে গুৱাহাটীৰে এজন যুৱক তেওঁৰ নামটো হৈছে ভাৰ্গৱ ডেকা সেই ভাৰ্গৱ ডেকাক গাড়ীখন ৰেণ্ট বেচিছত দি থৈছিল আমি লগালগ ভাৰ্গৱ ডেকাৰ লগত যোগাযোগ কৰিলোঁ ভাৰ্গৱ ডেকাক আমি আনি সোধ-পোছ কৰিলোঁ ভাৰ্গৱ ডেকাই স্বীকাৰ কৰিছে হয় তেওঁ সেইখন গাড়ী তেওঁৰ লগত আছিল কিন্তু সেইদিনাখন 25 তাৰিখে ৰাতি আগবেলা শামীম আহমেদ বোলা এজন মানুহে তেওঁৰ পৰা গাড়ীখন বিচাৰিছিল কিন্তু সেই সময়ত সেইখন গাড়ী ভাৰ্গৱৰ লগত নাছিলে সেইখন গাড়ী বেলেগ এজন আকাশ দে বোলা মানুহ এজনৰ হাতত গাড়ীখন ৰাখিছিল চ' তেওঁ আকাশ দেক ক'লে যে সেই গাড়ীখন মোৰ বন্ধু এজন যাব শামীম তেওঁক গাড়ীখন আপুনি দি দিব আৰু এটা কথা কৈছিলে গাড়ীখন দিয়াৰ সময়ত শামীমকে কৈছিল যে 360 ডিগ্ৰী এংগুলত গাড়ীখনৰ এটা ভিডিঅ'গ্ৰাফি কৰি পঠিয়াই দিব পাৰে কাৰণ তেওঁ এইকাৰণে বিচাৰিছে গাড়ীখন যে তেওঁ লৈ গৈছে বা যাৰ পৰা তেওঁ লৈছে গাড়ীখন যদি একো ধৰণৰ ডেমেজ যাতে নাই যেতিয়া এই ক্ষেত্ৰত আমি শামীমৰ লগত যোগাযোগ কৰিব চেষ্টা কৰিছিলোঁ শামীমৰ মোবাইলটো কমপ্লিটলি ছুইচ অফ আছিল আৰু এক্সিডেণ্টটো গেটছ হস্পিটেলৰ মুখত মই জনাত ইমান ডাঙৰ ধৰক চকুত পৰা বা সৰু কিবা হ'ব পাৰে মই নাজানো এইটো কিন্তু তেনেকুৱা অহা নাই নটিছত ছেকেণ্ড হৈছে গাড়ী পাৰ্কিঙত ট্ৰেফিক পুলিচে কেতিয়াও পাৰ্মিশ্যন নিদিয়ে ট্ৰেফিক পুলিচৰ পাৰ্মিশ্যন লৈ কোনো গাড়ী ক'তো পাৰ্ক কৰিব নোৱাৰে কাৰণ ইয়াৰ যদি নেকি ইয়াৰটো তেওঁলোকৰ নিজৰ হয় তেওঁলোকে পাৰ্মিশ্যন দিব এতিয়া IOCৰ ভিতৰত গাড়ী পাৰ্ক কৰিবলৈ ট্ৰেফিকে পাৰ্মিশ্যন কেতিয়াও নিদিয়ে কিন্তু IOC ডিপাৰ্টমেণ্টৰ নিজৰ ইণ্টাৰনেল বস্তু কোনখন গাড়ী ভিতৰত সোমাব নহ'লে গাড়ী একচুৱেলি ৰাস্তাত ৰাখিবই নোৱাৰে কিন্তু আপুনিও মন কৰিব IOCৰ বহুত গাড়ী ৰখি থাকে
সেইকাৰণে মই আপোনালোকৰ প্ৰতি অনুৰোধ কৰিছোঁ যে আমাৰ অসমবাসীৰ ৰাইজে জাগৰণ হ'ব লাগে যে ৰোড ছাইড পাৰ্কিং যে এলাউ নকৰে, কোনো যাতে নালাগে, মালিকসকলেও যাতে ড্ৰাইভাৰসকলক ক'ব লাগে যে ৰাস্তাত গাড়ী ৰাখি না। স্পেকুলেশ্যন বহুত কিছুমান কথা ওলাই থাকিব এতিয়া, কিন্তু যিটো ৰিয়েলিটি মই ৰিয়েলিটিটো আপোনাক কৈ আছোঁ। বাৰৰ যিসমূহ CCTV পৰীক্ষা নিৰীক্ষণ কৰিছিল আপোনালোকে, তাত তেখেতসকলে কেনেকুৱা ধৰণৰ বস্তু তেখেতসকলে খাদ্য গ্ৰহণ কৰিছে? চাওক, সেইটো বস্তু কিছুমান বস্তু কেছ ৰিলেটেড বস্তু মই আপোনালোকক ক'ব নোৱাৰোঁ, কিন্তু মই এইটোৱে কৈছোঁ আপোনালোকক যে তেওঁলোকে বিলখন পে' কৰিছে 19,000। এতিয়া বিলখন কোনে পে' কৰিছে সেইটো আমি তেওঁৰ পৰাই ভেৰিফাই কৰিব পাৰিম। আচ্ছা, এটা কথা কৈ দিয়ক, যিহেতু নৰ্মেলি প্ৰাইভেট ভেহিকেল আপুনি এজেঞ্চিত দি কমাৰ্চিয়েল পাৰ্পাছত ব্যৱহাৰ কৰাটো ক্ৰাইম, সেই সম্পৰ্কে আপোনালোকে সেইটোৰ ওপৰত তদন্ত হ'ব। হয়, চাওক, আমাৰ গোটেই কেছটোৰ প্ৰথম অৱস্থাত কি আছিলে, আমি যেনে তেনে মেইন যিটো আমি ছাছপেক্টেড একিউজ কৰি আছোঁ তেওঁক ধৰাটো। ইনচিডেণ্টটো হৈছে পৰহি, যোৱাকালি আমি শামীমৰ ওচৰতে লাগি আছোঁ, আজি শামীম আহিছে। বাকী তদন্ত কালত কেনেকৈ হ'ল, গাড়ী কেনেকৈ এজন মানুহে এখন পাব্লিক গাড়ী প্ৰাইভেট গাড়ী বেলেগক চলাইছিল, সেই গোটেইবোৰ তদন্ত।